ৰামেশ্বৰ শৰ্মা আপুনিয়ে নেকি? হয় হয় হয়, আহক আহক আহক। ওৰা তোমাক মই চিনি পাইছো নহয়। মোক? তুমিতো আগতে এক্টিং কৰা হ'বলা। চিৰিয়েলকেইখন কৰি কিবা এটা কাম আহিছে। হয় কৰিছিলোঁ মানে। নহয় মানে সিদিনা সেই বায়গা ভাওনাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ নাটকত তুমি দ্ৰৌপদীৰ ভাওটো কৰা নাছিলা জানো? কৰিছিলোঁ। শুনকচোন, মই আপোনাৰ ওচৰলৈ আহিছিলোঁ। বা তোমাৰ যে কি লয়লাস বুজিছা। মানে কথাটো মই চাবলৈ নগ'লো, শাহুবুঢ়ীৰ লগত এওঁকে পঠাই দিলো বুজিছা। বাৰু ভালে কৰিলে। ভাত এটা ভাত নেখাওঁ মই। নহয় তোমালে নহয়, ঘৰত কোনো নথকাৰ সুযোগ লৈ মই অকলে চুটাই দিলো বুজিছা। পিছদিনা ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পাছত মানুহজনীয়ে মোবাইলত দেখালে বুজিছা। বা তোমাৰ কি লয়লাস। দাদা শুনকচোন, মোৰ মানে অকণ লৰালৰি হৈ আছে। কি লৰালৰি কথা কবলৈ আহিছা হে? ওৰা তোমাৰ যে প্ৰৱেশৰ কি লয়লাস। আহিছা যেতিয়া তুমি মোৰ সেই দ্ৰৌপদীৰ প্ৰৱেশখিনি দেখাই দিবই লাগিব। কি? নহয় মানে দাদা, মানে কথাটো হ'ল মানে বুজিছা, নিৰাশ নকৰিবা বুজিছা। মই চাবলৈ নগলো যেতিয়া তোমাৰ প্ৰৱেশ দেখাবই লাগিব। তোমাৰ প্ৰতিভা আছে বুজিছা, প্ৰতিভা আছে। দাদা আপুনি অকণ বুজিবলৈ চেষ্টা কৰক, মোৰ মানে অকণ দেৰি হৈ আছে। নাই তুমি তেনেকৈ ক'লে নহ'ব বুজিছা। মোৰতো চাবলৈ যোৱা সৌভাগ্য নহ'লেই, তুমি ঘৰলৈকে আহিছা যেতিয়া দেখাবই লাগিব আজি। কি বিপদ নহয়, মাতি দিওঁ নেকি? কেনেবাকৈ ইনষ্টলমেণ্টটো আহি যাব পাৰে। নাচি দিওঁ ৰ। মই ধৰিছো তুমি নাচি দিয়া। হেৰা কি নাচিছা হে? অলপ তুমি ভাওনা নাচা নিচিনা নাচা। আৰে লয়লাসটো আনা, তেতিয়াহে ভাল লাগিব। দিয়া দিয়া ধৰিছো। টিন ধিটিন টিন টিন ধিটিন টিন টিন ধিটিন টিন। ঐক গৈলা প্ৰাণ স্বামী অৰ্জুন অৰ্জুন। দাদা মোক মাতিছিলে। হেই এইটো তোক মাতা নাই, যা। ইয়াৰ নামো অৰ্জুন বুজিছা। হয়, আমাৰ ঘৰতে থাকে। তুমি দিয়া 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 ধৰা। টিন ধিটিন টিন 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 টিন। হেল্ল' ছাৰ। হ্যালো উৎপল, কোথায় আছিস? মই মানে কাষ্টমাৰ ঘৰত ছাৰ। কি রে, কাস্টমারের ঘরে নাচ গানা হচ্ছে নাকি? এত হুলস্থুল যে? মনে মনে থাককচোন। কি রে, কি হচ্ছে? ফাঁকি দিচ্ছিস আমাকে? নাই ছাৰ, মই কাষ্টমাৰ ঘৰতে আছো ছাৰ। আমি এই প্রফেশনে 40 বছর যাবত আছি। ফাঁকি দেওয়ার চেষ্টা একদম করবি না। আচ্ছা শোন, আজকে কাস্টমারের পেমেন্টটা হবে কিনা? ছাৰ হ'ব মই চেষ্টা কৰি আছো ছাৰ। আপুনি অকণো টেনশ্যন ল'ব নালাগে, মই যিমান পাৰো চেষ্টা কৰি আছো ছাৰ। ওই শোন, এরকম করলে তোরা চাকরি আর থাকবে না। এই নাটক বাহানা নিয়ে সারা জীবন থাকতে লাগবে তোকে। সারাদিন নাটক করবি আর বলবি কাস্টমার ঘরে আছি। শালা নহয় ছাৰ, আপুনি বুজিবলৈ চেষ্টা কৰক। মই রাখ ফোন। দিয়া দিয়া ধৰা ধৰা। ৰ'বহে, বহক অথনিৰ পৰা মই কিয় আহিছো আপোনাৰ ঘৰলৈ এবাৰমান সুধিছেনে? হয় দিয়া, সোধাই হোৱা নাই নহয়। কোৱাচোন কোৱা, কিয় আহিছিলা? আজি 7 মাহ হ'ল আপুনি ইনষ্টলমেণ্ট নিদিয়ে স্কুটিখনৰ। ফোন কৰিলে ফোন ৰিচিভ নকৰে। 5 দিন আহিলো, আপোনাৰ ঘৰৰ আগফালে গেটত মস্ত তলা। আজি যদি আপুনি মোক পেমেণ্টটো নিদিয়ে, মোৰ চাকৰিটো যাব জানেনে দাদা? হেৰি নহয়, বৰ বেয়া দিনত আহিলা বুজিছা। বেয়া মানে? আজি কি বাৰ? ছেটাৰডে। তোমালোকৰ কাৰণে ছেটাৰডে হ'ব পাৰে, মোৰ কাৰণে আজি শনিবাৰ বুজিছা। শনিবাৰ শনিবাৰে কিন্তু মই কোনো কাৰণত লক্ষীমাৰ চন্দুকৰ ওপৰত হাত নিদিওঁ। দাদা আপুনি অকণ বুজিবলৈ চেষ্টা কৰক। এইমাত্ৰ মেনেজাৰে ফোন কৰিছে। আজি যদি আপুনি পইচাটো নিদিয়ে নহয়, মোৰ চাকৰিটো যাব। গতিকে আপুনি মোক আজি পইচাটো দিবই লাগিব। কি কৈছা? নিবই লাগিব মানে? জোৰ জবৰদস্তি নচলিব নহয় বুজিছা, নচলিব বুজিছা। আমি বামুণ মানুহ, নীতি নিয়মত চলো বুজিছা। তোমাৰ চাকৰিটোৰ কাৰণে মই
মই মোৰ নিয়ম ভাঙিব নোৱাৰো বুজিছা হেৰি কৰিবা কাইলৈতো দেওবাৰ হ'ল বুজিছা সোমবাৰে মই শিৱ মন্দিৰলৈ যাম মঙলবাৰে হনুমান পূজা বুধবাৰে আকৌ তোমাৰ সেই জেঠেৰীৰ ঘৰত সত্যনাৰায়ণ পূজা হেৰা বুজিছা তুমি এই সপ্তাহটোত আশাবাদেই দিয়া অহা সপ্তাহত তুমি এটা ফোন কৰিবা দাদা মই আপোনাক মানে মইহে তোমাক বুজিছা কৃষ্ণ চাইডে চাইডে যাবা দেই গাড়ী মটৰৰ ভিৰ ঢেৰ ভাইটি শুনাচোন গাখীৰ চাহ একাপ খাবা নেকি টপাৰৰ পৰা পইচা নাপালো যেতিয়া গাখীৰ চাহ একাপ খাব পাৰি গুড বয় মই জানো নহয় তোমালোক ঘূৰি ফুৰা ল'ৰা এনেকুৱা সময়ত তোমাৰ সেই গাখীৰ দিয়া চাহ একাপৰ প্ৰয়োজন হয় বুজিছা হেৰি কৰিবা ইয়াৰ পৰা ওলাই তুমি সেই বাওঁ চাইডে যাবা বাওঁ চাইডে গৈ তিনিআলিৰ মূৰতে এখন ফাৰ্ষ্ট ক্লাছ চাহৰ দোকান আছে 15 টকা এটা দি খাই যাবা হা এক্টিং কিন্তু ভাল কৰা দেই আকৌ এদিন চাম বুজিছা ধিন ধিটিন ধিন ধিন ধিটিন ধিন হেল্ল' হ্যাঁ উৎপল শর্মার কালেকশনটা হলো কিনা মানে স্যার মানে কি মানে করছিস পেমেন্টটা হলো কিনা এটা বল মানে স্যার আজি শনিবাৰ যে শনিবার বলে কি হয়েছে মানে অকমান অসুবিধা পাইছে আচ্ছা আবার বাহানা শুরু হয়ে গেল উৎপল এরকম করে কিন্তু হবে না হ্যাঁ উৎপল শোন আজকে তোর কাছে দুটোই অপশন আছে হয়তো তুই কালেকশন আনবি না হলে তুই আজকে রিজাইন দিবি বাস লাস্ট কথা হ'ব দিয়ক হবে বললি যে কোনটা হবে 2 নম্বৰটোৱে ধৰক শালা অপদার্থ কামচোর